वेलकम टू माय यूट्यूब चैनल ST Gleam Life मैं तानास আৰু এতিয়া টাইম হৈছে 4:35 আৰু আজি বহুত দিনৰ মূৰত মই নতুন ভিডিও এটা লৈ আহিছো কাৰণ এইকেইদিন মোৰ গাটো একদম ঠিক নাছিলে মাতটো পা আপোনালোকে ধৰিব পাৰিছে চাগে আৰু বৰো এফালে তেনেকৈ গা ভাল নাই তো আমি ব্লগ শ্বুট কৰিব পৰা নাই আৰু এতিয়া এফালে যাব লৈছো তো ভাবিছো যে ভিডিও ষ্টাৰ্ট কৰি দিও আৰু ক'ত যাওঁ দেখাই আছো আপোনালোকক আমাৰ পেকিং হৈ গ'ল আৰু এতিয়া বাহঁত আহি আছে মানে বাহঁত লগতে যাম চাই থাকক আপোনালোকে কাৰ ঘৰলৈ গৈ আছো আমি আহি পাই গ'লো এইফালে আমি আহিলো নাজিৰা হেয়া জেঠাই আৰু এইফালে আমাৰ বৈ কাম কৰি আছে আলহী বহুত দিনৰ মূৰত আহিছো গাইজ মই মোৰ কাৰণে বহুত দিন কাৰণ মই ফাৰ্ষ্ট ব্লগ ষ্টাৰ্ট কৰিছিলোঁ মই তেতিয়াই আহা আৰু সেইটো চাগে এমাহমান হৈ গ'ল ন আৰু মই নাজিৰালৈ এমাহ নহাকৈ নাথাকোৱেই মানে মই নাজিৰালৈ আহিয়ে থাকোঁ এসপ্তাহৰ মূৰে আগতে কিন্তু এতিয়া কলেজৰ প্ৰেছাৰ বাবে আহিব নোৱাৰোঁ আৰু তো সেয়াই বাকী চাই থাকক জায়ান বাপেকৰ লগত অকণমান ওলাই গ'ল বোলে চবেই লগ পোৱা নাই এতিয়ালৈকে তো মই অকণমান বহিছোঁ মই একদম মানে গাড়ীত শুই মেলি কিবা চুলিবোৰ জাপৰি হৈ আহিলে চবে মোক কৈ আছে আৰু ক্ষীণালোঁ মই যিটো ৰকম মাতো মোৰ অৱস্থা নাই সেয়াই চাই থাকক Hey guys, এতিয়া আমি সবে চাহ খাই আছিলোঁ চবে খাই আছে তো এতিয়া আমাৰ চাহ খাই হ'ল এনেই আমি কথা পাতি আছিলোঁ বহি লৈ ন হয় ইয়াতে কোৱা ইমান দিনৰ মূৰত লগ পাইছিলোঁ গাইজ কি কম ভাত খালেছ নি তুমি সবৰে ভাত খালাই Hey guys, very smooth. আৰু এইফালে যদি মোৰ মাৰি আছে তাৰে বৌ আমি চাই আছোঁ খেল আৰু কোনোবা আলহী আহিছে মই দেখাইছোঁ ৰ'বা এইফালে আমাৰ ফাৰুক দা আপোনালোকে অলৰেডি চিনি পায় কাৰণ তেওঁ মোৰ ব্লগত আগতে ওলাই আছে বাই পিন্ধি শুই আছে আৰু জেঠাই চাই থাকক আৰু গাই হে এভৰিৱান গুড মৰ্ণিং আৰু কালি ৰাতি আমি ভাত চাত খাই শুই দিলোঁ মই এইখিনি একদম ৰেকৰ্ড কৰিব নহ'লে কাৰণ মই জলদি ভাত খাই শুই দিলোঁ মোৰ গাটো ইমান যে ঠিক নাছিলে আৰু এতিয়া উঠিলোঁ আৰু এতিয়া টাইম হৈছে 9টা বাজিছে ৰাতিপুৱা আৰু এতিয়া আমি খাব লৈছোঁ জলপান খিচিৰি আৰু ফালে পনীৰ তো আমি এতিয়া খাই লওঁ চুমুহঁতে খালে ভিণ্টিহঁতে খালে মই খাই আছোঁ আৰু পাপাহঁতে উঠিছে আৰু বাই বৌহঁতে খাবলৈ আছে সেয়া ইয়াত ধেৰ মানুহ চব হুলস্থুল হৈ আছে চাই থাকক আৰু ফালে মই মেহেন্দি লগাইছিলোঁ ইমান তো এয়া কালাৰ ইমান ভালকৈ কালাৰ নাহিলে এইখিনি মই ডাৰ্ককৈ লগাইছিলোঁ কাৰণে এইখিনি ভালেই কালাৰ আহিলে এনেই মই ঘৰতে লগাই থাকোঁ মানে এতিয়া জেঠাই বনাই আছে ক'ত গ'ল জেঠাই যেফালে জেঠাই আৰু মই বহি পিনে মানে মই চাইছোঁ জেঠাই এতিয়া চেৱৈ বনাব লৈছে খাইছোঁ ৰ'ব এইবোৰ কি হয় ঠাণ্ডা পানী দিছে গাইজ এতিয়া এইখিনি জেঠাই ধুনীয়াকৈ ৰিফাইন দি খচি ল'লে এণ্ড এতিয়া মেচিনটো দি পিনে হেৰি কৰিব আৰু চুমু বাই জাইন উঠিলে কেইটামান সেই থৈ লওক না এডোখৰতে চাইডতে আমাৰ তো এই গাইজ মই এতিয়া গা চা ধুই আহিলোঁ আৰু বাকী চবে ধুলে আৰু এয়া চুমু তাই গা ধুই আহিলে বৌ আৰু জাইন ওপৰলৈ গ'ল গা ধুবলৈ কিন্তু অহা নাই এতিয়ালৈকে 1:05 হ'ল এতিয়া আৰু আজি ভিন্দি যাবগৈ তো ভাত চাত খাই মেলি যাবগৈ আৰু নাজিৰাত ভাত বহুত জলদি খায় মানে 1:30মান বজালৈকে এটি ভাত খাই হৈ যায়গৈ সিহঁতৰ তেতিয়া বৌ আহিব ভাত বাঢ়িব খাব কিন্তু আমাৰ এনেকুৱা আদত নাই আমাৰ ঘৰত বহুত দেৰি হয় 3টা 4টা বাজেগৈ
কাৰণ আমি কেকা ৱেইট কৰি থাকোঁ ন সি আহিলেহে খাওঁ তো এতিয়া আমি অকণমান দুজনী বহি ফোনটো চাইছোঁ আৰু আম্মা বাই তাৰপৰা জেঠাই সেইটো চবে আগফালে আছে আৰু সেইখিনি চেৱৈ বনাইছিলে যে সেইবোৰ আগফালে শুকুৱাই আছে এতিয়া দেই শুকাবলৈ মানে দি থৈছে দেখাম বাৰু আপোনালোকক কিন্তু মোৰ এতিয়া আগফালে ওলাই যাব মন নাই যোৱা কাৰণ বহুত ৰ'দ দি আছে বাকী সেয়াই চাই যাওঁ ভিডিঅ'টো Hey guys, আমি জাস্ট ভাত খাই আহিছোঁ এণ্ড এতিয়া ভাত খাই লগালগ খাইছোঁ জেলেপি মানে পূজা যিহেতু আজিৰ পৰা ষ্টাৰ্ট এণ্ড মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে আজি কেই 28 তাৰিখ ন 28 তাৰিখ 29 তাৰিখৰ পৰা মেইন পূজা ষ্টাৰ্ট হ'ব তো হ'বকে একদম লৈছিলে গৰম গৰম জেলেপি এনেকুৱা মজা লাগিছে মানে টেষ্টি মচমচীয়া হৈছে পুৰা তো ভিনদেউটো ভাতৰ লগতে খাইছে আৰু এতিয়া জাইনে ভাত খাইছে জেলেপি খাইছোঁ তো সেই গাইজ আমি দুইজনীয়ে এতিয়া ভিন্তিক আগবঢ়াবলৈ আহিছোঁ আগফালে গাইজ এতিয়া ফাৰুকদা আহিছিলে আৰু আমি আগফালে বহুত দেৰি কথা পাতিলোঁ আৰু ফাৰুকদা গ'ল মই বহি আছোঁ এতিয়া অ'কে গাইজ এতিয়া জায়ান আৰু চুমুৱাই পুৰা খেলি আছে পাউডাৰ তাৰপিছত আমাৰ মহিলা সমিতিয়ে ফোন চাই আছে চব আৰু আমি পূজা চাব কেতিয়া যাম কেতিয়া আকৌ কালি যাবা আমি এইকেইদিন ডেইলি যাম গাইজ একে লেঠাৰিয়ে গোটেইকেইদিন টহলি গাইজ চাবলগীয়া গাইজ নহয় চাবলগীয়া বস্তু নহয় গাইজ সেই গাইজ এই জাষ্ট আমি ভাত খাই আহিলোঁ আৰু এতিয়া আমি শুব লৈছোঁ আৰু লাহেকৈ টাইমো বহুত বেছি হোৱা নাই বাৰু 10টাকে বাজা নাই আৰু এতিয়া শুব লৈছোঁ মই আৰু বাই আজি ইয়াতে শুম সৰু কেকা ৰুমত কাৰণ ভিন্দি গুচি গ'ল কালি ভিন্দি আৰু বাই ইয়াত হৈছিলে তো বাই অকলশৰীয়া হৈ যোৱা হৈছোঁ বাৰ লগত থৈ দিওঁ এণ্ড চুমু আৰু যাইনে আগফালে পূৰা কচুগুটি কৰি আছে তো ভাত চাত খাই মেলি আহিলোঁ এণ্ড তাকে চবেও খালে মই ফাৰ্ষ্টে খাই দিছিলোঁ কাৰণ এনেকৈ মানে ধেৰ মানুহ ন এতিয়া বহিবলৈ জেগা নাই আৰু আজিও ফাৰুকদা আহিছিলে ভাল লাগিল এনেকৈ আৰু গ'ল বাকী সেয়াই আজি ভাবিছোঁ যে ব্লগটো ইয়াতে এণ্ড কৰোঁ কেনেকুৱা পালে আপোনালোকে ক'ব কালিৰ পৰা আকৌ নতুনকৈ ভালকৈ ভিডিঅ' এটা ষ্টাৰ্ট কৰিম মানে মোৰ গাটো দেখোন ঠিক নাই ন তো সেইটো কাৰণে মই ভালকৈ ভিডিঅ'বিলাক শ্বুট কৰিব পৰা নাই ভালকৈ ভিডিঅ'টো বনাব পৰা নাই তো সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিব কমেণ্ট কৰিব চেনেল ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ নতুন ভিডিঅ' আহিলে চাব পাৰে বাই